হোজাই জিলাৰ আকাশীগংগা জলপ্ৰপাত অসম ৰাজ্যত অৱস্থিত। ই 900 মিটাৰ অৰ্থাৎ 3000 ফুট উচ্চতাত ডাঠ বনাঞ্চলযুক্ত পাহাৰৰ পৰা ওপৰলৈ উঠিছে। এই জলপ্ৰপাতটো 140 ফুট অৰ্থাৎ 43 মিটাৰ তললৈ নামি যায় আৰু ইয়াত শিৱৰ বাবে উৎসৰ্গিত এটা মন্দিৰ আছে। এই জলপ্ৰপাতটো শ্ৰদ্ধাৰে পালন কৰা হয় আৰু মাঘ বিহু ধৰ্মীয় উপলক্ষে ভক্তসকলে জলপ্ৰপাতটো দৰ্শন কৰি গা অৰ্থাৎ স্নান কৰে। হোজাই জিলাৰ আকাশীগংগা ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ নঙত অৱস্থিত, যিটো ডবোকা চহৰৰ পৰা 11.6 কিলোমিটাৰ দূৰত্বত। সতীৰ কিংবদন্তি অনুসৰি শিৱই পত্নী সতীৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰিছিল আৰু এক অন্যায় কাৰ্যৰ বাবে অতি ক্ৰোধত বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিছিল। শিৱক স্বাভাৱিক স্থিৰতালৈ আনিবলৈ বিষ্ণুৱে নিজৰ চক্ৰৰে সতীৰ মৃতদেহটো কাটি পেলালে আৰু তেওঁৰ মূৰটো আকাশীগংগাৰ ওচৰত পৰি যোৱা বুলি বিশ্বাস কৰা হয়। সেয়েহে এই ঠাইখন অসমত মাঘ বিহু বুলি কোৱা মকৰ সংক্ৰান্তিৰ দিনা অতি বৃহৎ সংখ্যকে পবিত্ৰ জলপ্ৰপাতত স্নান কৰি নিজৰ পাপ ধুবলৈ অহা হিন্দুসকলৰ বাবে এক পূজনীয় তীৰ্থস্থান। আকাশীগংগা জলপ্ৰপাততে বাবুলাং নামেৰে জনাজাত এটা নৈ সৃষ্টি কৰে। আকাশীগংগাৰ নাম কালিকা পুৰাণৰ 18 নং অধ্যায়ত উল্লেখ পোৱা যায়। দিছপুৰৰ ৰাজধানী থকা অসম চৰকাৰে 2010 চনত জলপ্ৰপাতৰ আশে-পাশে খোৱাপানী, বিদ্যুৎ আৰু নান্দনিকতাৰ দৰে আন্তঃগাঁথনিৰ সুবিধা উন্নত কৰাৰ বাবে 42 লাখ টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছিল, যাতে পৰ্যটনৰ প্ৰসাৰ ঘটিব পাৰে। জলপ্ৰপাতৰ পানীৰ গুণাগুণত ফ্ল'ৰাইডৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰাখি অসম পৰ্যটন উন্নয়ন নিগমে পানী যোগানৰ বিকল্প উৎসৰ পৰামৰ্শ আগবঢ়ায়।